আসসালামু আলাইকুম নমস্কাৰ কি খবৰ সকলোৱে ভালে মোৰ বৰ্তমান ভালে বহুত দিনৰ মূৰত আহিছোঁ ডেৰমাহ মানে হ'ল ভিডিঅ' বনোৱা নাছিলোঁ কিহৰ ওপৰত ভিডিঅ' দি দিম সেইটো কাৰণে বনোৱা নাছিলোঁ আৰু একো কণ্টেণ্ট নাছিল লাহে লাহে এতিয়া অকণমান চেষ্টা কৰিছোঁ অলপ দেখাবলৈ কাৰণে বিশেষ একো নাই এনেই কি কৰোঁ আৰু সেইটোকে দেখাম আৰু বহুত দিন দিয়াও নাই আৰু এতিয়া মই জলকীয়া কাটিব লৈছোঁ ৰ'দত দিম ৰ'দ জাক ইমান নাই বাৰু হ'লেও দুটামান জলকীয়া আছে নানিয়ে লৈ আহিছিলে মই ভাবিলোঁ কি এনেই বেয়া হৈ যোৱাতকৈ কাটি পেলাই ৰ'দত দি বটল এটাত ভৰাই থ'ম খাবলৈ হ'ব ভাতৰ লগত এতিয়া সেইটোকে কৰিম আৰু বিশেষ একো দেখাব নোৱাৰিলোঁ অকণমান যিটো দেখাম আৰু সেয়াই চাব আৰু আপোনালোকে শেষলৈকে চাব তেন্তে ভিডিঅ'টো বৰষুণ দি আছিলে দুদিনকৈ ৰ'দ অকণ ওলাইছে আৰু কালি কাপোৰ এগাল ধুলোঁ যেতিয়া টেপৰ পানী দিছিলে 5 টাইমত সেয়া কাপোৰ মেলি থৈছোঁ কাপোৰ বাৰু ধুলোঁ আৰু এতিয়া অলপ ধুবলৈ আছে ধুম আৰু কাম দুটামান আছে কৰি ল'ম তাৰপিছতে ধুম আৰু কাপোৰবোৰ নুশুকালেও দিগদাৰ নহয় বহুত দিনৰ মূৰত বনাইছোঁ যে ভিডিঅ'টো কিবা লাগিছে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিবচোন জলকীয়া কাটিলোঁ চা জলকীয়া কাটিলোঁ এতিয়া এইখিনি ৰ'দত দিম মানে ৰ'দ জাক ইমান নাই বাৰু হ'লেও দিব লাগিব ইয়াতে ডোখৰতে দি থৈ দিওঁ এয়া সকল এনেকৈ থাকক এইফালে এয়া অমিতা আৰু দাইল বনাইছোঁ দুপৰীয়াৰ কাৰণে এয়া আমাৰ আৰিয়ানৰ কাম দেখিছেনে এইবোৰ কাম কি কৰিছে এইফালে আলু কাটি লৈছোঁ পিঁয়াজ আৰু মানে মাছৰ তৰকাৰী বনাম মাছ ভাজিলোঁ আৰু দুপৰীয়া খোৱা হৈ গ'ল এয়া হৈছে ৰাতি সাঁজ মাংস আৰু ৰুটি এয়া বনাই আছোঁ আৰু মাইকী মানুহৰ এইবোৰে কাম আৰু ৰাতিপুৱা দুপৰীয়া গধূলি কি খাওঁ কি বনাওঁ আৰু এইফালে অকণমান আইৰণক ওলাই আহিব লাগে বাহিৰলৈ সেইটো কাৰণে উলিয়াই আনিলোঁ বাহিৰত থাকি বহুত ভাল পায় মানে গছ গছনি আৰু গৰু ছাগলী দেখিব পায় যে ভাল পায় সেইটো কাৰণে উলিয়াই লৈ আহিলোঁ ভিতৰত আমনি কৰি আছিলে বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ কিবা লাগিছে মানে এলেহুৱা নিচিনা সকলো মানে এডিট কৰিবলৈ মানে বহুত এলাহ লাগে মোৰ ভিডিঅ' বনোৱা থাকে কিন্তু এডিট কৰিবলৈহে মানে সেইটো হয় ক'তা চাব যা ব'লা চাব যা হেৰি আহিছে চাগে নাচিকেইটা বোৱা আমাৰ যাম না দিলোঁ এতিয়া গৈছে আহি হেল্ল' এভৰিৱান আকৌ নেক্সট ডে ৰাতিপুৱা 11টা বাজিছে পটককৈ স্কুললৈ মাতিলে কিবা বোলে শিশুসকলৰ কাৰণে বোলে মাতৃসকলক মিটিং আছে মাতিলে বাইদেৱে ফোন কৰি সেয়া আহিব লগা হ'ল লৰালৰিকৈ কামটো আধা আছিলেই তেনেকৈ আহিলোঁ আৰু আহি অকণমান দেখাই দিছোঁ এয়া আমাৰ গাঁৱৰ LP স্কুলখন তাতে মিটিং হৈছে শিশুসকলক কেনেদৰে খুৱাব লাগে কি খুৱাব লাগে এনেদৰে বাইদেউসকলে বুজাই দিছে মাতৃসকলক ধুনীয়াকৈ বুজাই দিছে একেবাৰে শিশুসকলে ধুনীয়াকৈ দেখাইছে এনেকৈ উলিয়াই মেলি আপোনালোকক দেখাইছে বহুত ধুনীয়াকৈ মানে শিকাইছে মানে কেনেকৈ কি খুৱাব লাগে এনেকৈ খুৱাবলৈ বহুত ধুনীয়াকৈ মানে বুজাইছে
আইনৰ ভাগৰ লাগিলে সেইবাবে শুই দিলে আৰু শেষত ভিডিঅ'টো এনেকৈয়ে সমাপ্ত কৰিছোঁ। ছাবস্ক্ৰাইব কৰি দিব দেই, বাই বাই।